নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই ৰাণী পলং মনু। আজি আকৌ পুনৰ অন্য এটি ভিডিঅ' কৰিবলৈ ওলাইছোঁ। মই আজি কেইবাদিনো হ'ল মই ইউটিউব চেনেল ভিডিঅ' বনাব পৰা নাই, কাৰণ মোৰ অসুখ হৈ আছে। অসুখ মানে কি আৰু গোটেই একদম গাল ফুলি আছিলে। আজি ভাল পাই, আজি কেইবাদিনো হ'ল গোটেই দাঁতৰ বিষত থাকিব নোৱাৰি, ভিডিঅ' বনাবলৈ মানে অকণোৱে নোৱাৰিলোঁ। কথাই ক'ব নোৱাৰোঁ, ভাতেই খাব নোৱাৰোঁ, মানে ইমানেই প্ৰব্লেম হৈ গৈছিলে দাঁতৰ বিষত। মানে দাঁত পোকে খোৱা হৈছে মোৰ, আৰু দাঁতটো হৰুৱাব লাগিব। আজি লেঠাৰিকৈ 4 দিন হৈছে বেজি লৈ থকা। আজি এতিয়া অলপ আগত গৈ আহিছোঁ। আকৌ কাইলৈ বেজি এটা আছে, পৰহিলৈ এটা আছে, আৰু 3টা বেজি আছে। বেজি বুলি ক'লে আগতে বহুত ভয় কৰোঁ, পলাই ফুৰি থাকোঁ। আৰু এতিয়া আজি বহুত দিনৰ মূৰত, আজি 6-7 বছৰ হ'ল বেজি লোৱা নাছিলোঁ। গতিকে আজি ভালেমান বেজি ল'বলগীয়া হৈছে। 4টা বেজি লোৱা হ'লেই, আৰু 3টা বেজি আছে। ইমানখিনি বেজি মানে লৈ পোৱা নাছিলোঁ আজিলৈকে, কিন্তু এতিয়া দাঁতৰ প্ৰব্লেমত বেজি ল'বলগীয়া হৈছে। আৰু 3টা বেজি লোৱাৰ পিছতহে মোৰ এই গাল বিষবোৰ আৰু যিটো উপঙি আছে সেয়া কমিব। তেতিয়াহে মোৰ মানে দাঁতৰ ট্ৰিটমেণ্ট কৰা হ'ব। আৰু বিশেষকৈ দাঁত পোকে খাই মানে এটা একদম বেয়া কৰি পেলালে, আৰু দাঁতটো হৰুৱাব লাগিব মই। আৰু হৰুৱাবলৈতো বহুত চিন্তা লাগিছে মোৰ। দাঁত এটা হৰুৱা মানে কিমান সহ্য কৰিব লাগিব, আৰু ভয়ো লাগিছে, বহুত ভয় লাগিছে। দাঁত হৰুৱা কেনেকৈনো হৰুৱাম মই, কিন্তু উপায়টো নাই, দাঁতটো হৰুৱাবই লাগিব। কাৰণ এটা দাঁতে বেয়া কৰিছে, পোকে খাইছে, আৰু মই যদি নহৰুৱাও, বিষ সহ্য কৰি থাকোঁ, পিছলৈ মোৰ বেয়া হৈ যাব, আৰু বাকী দাঁতবোৰো ইফেক্ট কৰিব, বেয়া হৈ পৰিব। গতিকে দাঁতটো হৰুৱাবলৈ কৈছে, হৰুৱাব লাগিব। আৰু কি ক'ম, দাঁত হৰুৱাটোলৈ মোৰ চিন্তা লাগি আছে। আৰু বিষটো তেনেকৈ ভাল পোৱা নাই। ইমানেই উপঙিছিলে মোৰ গালখন, মানে গোটেই চকু মানে মেলিবলৈ মানে জাপ খাবলৈ অকণমানহে বাকী আছিলে, মানে ইমানেই ফুলি গৈছিলে। আৰু মই ভিডিঅ' বনাওঁ কেনেকৈ, আপোনালোকক দেখুৱাওঁ কেনেকৈ, দেখুৱালোঁ। ৰিলচ দুটামান বনালোঁ তেনেকৈ কান্দি। আৰু আপোনালোকৰ কাৰোবাৰ যদি দাঁতৰ প্ৰব্লেম হৈছে, দাঁতে পোকে খাইছে, অতি সোনকালে অতি শীঘ্ৰে আপোনালোকে দেখুৱাওক, চিকিৎসা কৰক। কাৰণ বহুত কষ্ট, দাঁতৰ সমান কষ্ট নাই। আৰু মই ইমানেই কষ্ট ভুগিলোঁ, বহুত ভুগিলোঁ, কাকো নকৈ মানে সহ্য কৰি থাকোঁ। লাষ্ট মমেণ্টত মানে ইমানেই মোৰ দাঁতৰ প্ৰব্লেম হৈ গ'ল, ইমানেই বিষ হৈ গ'ল, আৰু গোটেই ফুলি, মানে কি ক'ম, উপায় নাই। সেইটো কাৰণে আপোনালোকক মই এটাই কথা কৈছোঁ যে দাঁতৰ প্ৰব্লেম হ'লে অতি শীঘ্ৰে দেখুৱাব। আৰু দাঁতৰ পোকে খাইছে যদি অতি শীঘ্ৰেই দেখুৱাব লাগিব, নহ'লে বহুত নিজৰে সমস্যা হয়, আৰু নিজৰে বহুত কষ্ট হয়। গতিকে আৰু কি ক'ম, মোৰ দৰে যাতে আপোনালোকেও ভুক্তভোগী নহয়। আৰু যদি দাঁতে পোকে খাইছে, তেতিয়া আপোনালোকে গাঁৱলীয়া দৰৱ, গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰিব। কিছুমানে হয়তো গালত লগাবলৈ তেনেকুৱা দৰৱ দিয়া হয়, আৰু কিছুমানে ডিঙিত পিন্ধিবলৈ তাবিজ তেনেকুৱা ধৰণৰ দিয়া হয়। মই 2 বিধৰে ব্যৱহাৰ কৰি চালোঁ, কিন্তু মোৰ কোনো কামত নাখাটিলে। আৰু এই নখটাৰ বাবে আৰু বহুত কষ্ট পালোঁ মই। সেই কষ্টৰ ফলত উপায় নাইকিয়া হৈ মই ডক্টৰৰ ঘৰলৈ যাবলগীয়া হ'ল। আৰু আগতেও ডক্টৰৰ ঘৰলৈ গৈছোঁ, কিন্তু এটাই কথা, মোৰ দাঁত হৰুৱাব লাগে। কিন্তু মই দাঁত হৰুৱা কথা ক'লে বহুত ভয় কৰোঁ। কাৰণ কেলৈ, কিছুমান লোকে কয় দাঁত হৰুৱালে বোলে নতুন ৰোগ সৃষ্টি হয়। সেই গতিকে মই মানে সেইটো ভয়ত আজিলৈকে দাঁত নহৰুৱাকৈ থাকিলোঁ। আৰু শেষত কি হ'ল, মোৰ একেটাই হ'ল, দাঁত হৰুৱাব লাগিব। মই দাঁত হৰুৱা কথা ক'লোৱেই আপোনালোকক। সেয়া ভয়ত মই পলাই লাষ্ট মমেণ্টত একেটাই ৰখা হ'ল মোৰ। গতিকে পলম আপোনালোকেও যাতে নকৰে, মোৰ গতে যাতে ভুগি নাথাকে, সেয়াই মই বিচাৰোঁ। আৰু বেছি কথা নকওঁ, আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।